হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিম বুলি ভাবিছোঁ। তো আজিৰ ভিডিঅ'টো অলপমান বেলেগ হ'ব, মানে এটা ছাৰপ্ৰাইজ আছে। তাইক ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। আপোনালোকেতো জানেই মোকতো পূজাৰ গিফ্ট দিলেই তাই, তো এতিয়াতো সদায় সুধি থাকে তুমি মোক কি গিফ্ট দিবা, তুমি মোক কি গিফ্ট দিবা। তো সেইটো কাৰণে কেইদিনমানৰ পৰা চাই আছিলোঁ কি দিওঁ। তো এটা বস্তু অনলাইন অৰ্ডাৰ দিছোঁ, আজি আহিব। ফ্লিপকাৰ্টত দিছিলোঁ, বিগ বিলিয়ন ডে টাইমতে দিছিলোঁ। তো সেইকাৰণে তাই অলপমান আইডিয়া কৰিব পাৰে চাগে, তথাপি গম নাপায় একজেক্টলি কি দিওঁ। আজি এয়া মেছেজ আহিছে আউট ফৰ ডেলিভাৰী বুলি, দেখিছেনে নাই বা। তো আহিব, আহিলে বস্তুটো ল'ম। আৰু যদি তাই নাথাকা টাইমত আহেতো ভালেই আছিলে, অলপমান চাবলৈ ভাল হ'লে এক্সপ্ৰেশ্যনটো কেনেকুৱা হয়। চাই লওঁ তথাপি কেনেকুৱা কণ্ডিশ্যন হয়, কেনেকৈ কি কৰিব পাৰোঁ। আপোনালোকে চাই থাকিবচোন। ফ্ৰেণ্ডছ, আহিছে ৰ'ব বস্তুটো। তো মই নাই দিয়া, কোনো নাই। তাই গা ধুব গৈছে লাকিলি। তো এতিয়া মই বস্তুটো লৈ লওঁ, তো আপোনালোকক দেখাই আছোঁ। वारंटी कार्ड, your mobile iPhone 12. This is your iPhone 12. Okay. বস্তু ল'লোঁ, এতিয়া চাওঁ কেনেকৈ কি কৰা যায়। মই কেমেৰাটো ভাবিছোঁ এটা নেদেখা জেগাত থৈ দিওঁ, গম নোপোৱাকৈ, নহ'লেতো এক্সপ্ৰেশ্যনটো গম পোৱা নাযাব। আচ্ছা, তো এইটো ইয়াতে থলোঁ। ক'ত গ'লা তুমি? এইটো কি পাৰ্চেল আকৌ ইয়াতে? কিয় অৰ্ডাৰ দিছিলা নেকি? ফোন দেখোন, আইফোন। মোৰ কাৰণে নহয়, মহন্তৰ। মোৰ কাৰণে দিয়া। এই নহয়, মহন্তে পাৰ্পল কালাৰ ভাল পায়। বিদ্যা কোৱা সঁচাকে তোমাৰ কি ভাল লাগিছে নেকি পাৰ্পল কালাৰটো? পাৰ্পল কালাৰ ভাল লাগিছে, কি ভাল লাগিছে আৰু ভালে লাগে। মহন্তৰ তোমাৰ কি লাগিছিল নেকি? বিদ্যা ইমান দামী মোবাইল মই ল'ব পাৰোঁ নেকি? কোৱাচোন নাই, কি ভাল লাগিছে নেকি? চাওঁ মই চোৱা নাই ভালকে। এটাতো দিব পাৰা, পূজা গিফ্ট চিফ্টটো একো দিয়া নাই। হা এটাতো দিব পাৰা। চাই আছিলোঁ ৰ'বা, দিম ৰ'বা। ভাল লাগিছে ন? মোৰ হয়নে? সঁচা কোৱা, মোৰ নে বেলেগৰ? হা বিদ্যা কোৱা। নহয়, চব ভিডিঅ' চিডিঅ' কৰাৰ কাৰণে মোবাইলটো পুৰণা হৈছে, আগৰ মোবাইলটো। তো হ'ব দিয়া, তোমাৰ যদি ভাল লাগিছে ৰাখা। তুমি ভাল লাগিছে নেকি? তোমাৰ ভাল লাগিছে নাই সেইটো? সেনেকে ৰাখিম নেকি বেলেগৰ? তোমাৰ এনে কালাৰ অবভিয়াছলি ভাল লাগিছে। পাতি দিয়া, তোমাৰ ভাল লাগিছে নে ৰাখা। সি অৰ্ডাৰ দিয়া বস্তু আকৌ কিয় মই ৰাখিম? নালাগে। তুমি ৰাখা, দিয়া দিয়া। সঁচা না, সঁচাকে ফাল্টু নকৰিবা। মোৰ কাৰণে মানে তোমাৰ বেলেগৰ বস্তু যদি ভাবিছা কিয় খুলিছা তুমি? দিয়া দিয়া ৰাখা, তুমি খুলিলা নালাগে। নাই তুমি ৰাখা দিয়া, তুমি খুলিলা নাই এতিয়া। এইটো কেনেকে মহন্ত দিম মই? খোলাই আছিল দেখোন। এইটোতো এই আনবক্সিং কৰি আছিল ন, সেই ফ্লিপকাৰ্টত। হ'ব দিয়া তুমি ৰাখা দিয়া। তুমি ৰাখা দিয়া, তোমাকে দিয়া ৰাখা। তোমাৰে হয় দিয়া, তোমাৰে হয় দিয়া। ভালকে কোৱা, তোমাৰে হয়। বিদ্যা কাৰি কোৱা। তোমাৰে হয় দিয়া। সঁচা সঁচা বিদ্যা ৰাখা। মহন্ত নে মোৰ? কি তোমাৰে দিয়া, তোমাৰ পঢ়িব চলা, তোমাৰ সঁচাকে তোমাৰ।
হেডফোন আয়ো থেংক ইউ সঁচা মোৰ নে সঁচাকে দিয়া তোমাৰে দিয়া আৰু তোমাৰ এইটো কৈ থাকিলে বিশ্বাস নকৰে মই কি কৰিম হা সঁচাকে হেল্ল' 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 অনচন কৰা নাই কৰো নেকি কৰা হ'ব মই নাজানো কোনটো অন অফ দিয়া কৰি ৰবা আইফোন প্ৰথমবাৰ কৈ কি আইও আপেলটো দেখিয়ে ভাল লাগিছে এক কামৰা খাও আপেল কিমান কৰিছে কি বহুত দাম কৰিছে দেখে নকা লাগিছে তোমাৰ এইটো কি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে ও মাই গড তুমি আৰু এপল ভাল নোপোৱা আছিল এপল নাই এপল আৰু মোবাইল নালাগে পইচাৰ কাৰণে ভাল নাপাওঁ ইমান দাম যে অ এইটো আহিছে চাৰ্জাৰ নাই ন এইটো আহিছে মানে একেলগে নে নহয় এইটো বেলেগ অৰ্ডাৰ আছে এইটো বেলেগকে অৰ্ডাৰ দিব লাগে পা ইমান দামৰ ফোন আৰু এইটো আৰু বেলেগকে অৰ্ডাৰ দিব লাগে আমাৰ সেই মোৰ ৰিয়েলমিটোৰ হোৱাটো নহয় তাৰমানে এইটো বাকচৰ লগত অকল একে বুলডাল কেবুলডাল আৰু তোমাৰ ষ্টিকাৰটো দিব নহয় আছে ষ্টিকাৰ সেইটো ক'ত মাৰিম এইটো ক'ত মাৰিম গালত হ'ব দে এতিয়া হেৰি কৰা এই কি তোমাৰ অন কৰি চোৱা চাওঁ থেংক ইউ মুকুট পাৰ্পল কালাৰটো মোৰ ফেভৰেট মই লাইছ দিয়া এইটো মোক কি দিবা এইটো সেইটো মোক দিবা নেকি তোমাৰটো হ'ব দে মোৰটো তুমি ল'বা সেইটো থেংক ইউ প্ৰথম পূজাৰ গীত ভাল লাগিছে বেছি তেনেকৈ গ'ল নেকি বহুত পৰিছে নাই এবাৰো পোৱা নাই এতিয়ালৈকে কি এবাৰো পোৱা নাই এতিয়ালৈকে পৰা নহয় পইচা বেছি পৰিছে বহুত পৰিছে হ'ব দে ভিডিঅ' বনাবলৈ কথা জানো আছে হেল্ল' ফ্ৰেণ্ডছ জিয়াছ প্লেনেটৰ ৱেলকাম টু জিয়াছ প্লেনেট পাহৰি আহিছোঁ কি ক'ম বেছি ধুনীয়া দেখাব যেনেহে সেনেহে দেখা হ'ব বেছি ধুনীয়া দেখাব হয় দে গ্লাছখনতে এনে ধুনীয়া দেখিছোঁ মানে অন কৰা অন কৰাটো ভিডিঅ' কৰিবা নেকি মই আগৰ পৰা ভিডিঅ' কৰি আছোঁ গমেই নাপাওঁ হে কৰা কৰা বাহ হেল্ল' হোলা চ' মোবাইল পালোঁ মই ভাল লাগিল বহুতেই ভাল লাগিল এক্সপেক্ট কৰা নাছিলোঁ মানে অলপ ডাউট হৈ আছিল কি দিব পাৰে কাৰণ বিগ বিলিয়ন ডেজ আৰম্ভ হোৱাৰ আগৰে পৰা চাই আছিলে মোবাইলেও কিন্তু হঠাৎ এনেকৈ পালোঁতো বহুত বেছি ভাল লাগি গ'ল তো এইখিনিয়ে মোবাইলটো চালোঁ অলপ সময় কিবা কিবি ছেটিংছ মিলালোঁ চিম টিম ভৰালোঁ তো ভাল লাগিল এতিয়া ভিডিঅ' চিডিঅ' কৰিব লাগিব আপোনালোকক দেখুৱাম সেইটো মোবাইলৰ পৰা ভিডিঅ' চিডিঅ' কৰি কেনেকুৱা হয় কি হয় তো আজি ভিডিঅ'টো শেষ কৰোঁ আৰু ভাল লাগিলে এতিয়াও বহুত বেছি ভাল লাগিছে হাঁহি মুখৰ পৰা ৰখাবই পৰা নাই মানে ছাৰপ্ৰাইজ পালে ভাল লাগে তাতে আৰু ইমান ডাঙৰ ছাৰপ্ৰাইজ মোৰ কাৰণে ডাঙৰেই বাৰু বহুত ডাঙৰ ছাৰপ্ৰাইজ এনেকুৱা ছাৰপ্ৰাইজ পোৱা নাই আগতে তো সেইটোৱে আৰু বাই বাই